নমস্কাৰ, মই শান্তনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল শান্তনাছ ৱৰ্ল্ডলৈকে। ঠাণ্ডাৰ দিন বুলি সকলোৰে শুকান ছালৰ সমস্যা হৈ আছে। মোক বহুতে সুধি আছে, কিছুমানে পাৰ্চনেলি মেছেজ কৰি আছে। তেওঁলোকক মই যিমানখিনি পাইছোঁ ৰিপ্লাই দিছোঁ, বাট অৱশ্যে চৰি ইউটিউবত মই তেনেকৈ এতিয়ালৈকে দিয়া হোৱা নাই। তো ভাবিছোঁ আজি আপোনালোক আটাইকে দি দিওঁ যে আমি ঠাণ্ডাৰ দিন, আচলতে ঠাণ্ডাৰ দিন বুলি কোৱাৰ লগে লগে যাৰ অইলি স্কিন তেওঁলোকৰো স্কিন ড্ৰাই হ'ব আৰম্ভ কৰে, মাজে মাজে ফাটাৰ নিচিনা হৈ যায়, দেখিবলৈকে বেয়া লাগে, স্কিনটো এনি টাইম টানি থকাৰ নিচিনা লাগে। তো আমি কি কি কৰিম এইখিনি সময়ত? প্ৰথমতে এটা কথা যে আপোনালোক আটায়ে আপোনালোকৰ ফেচ ৱাছটো বৰ্তমান চেঞ্জ কৰক। যিসকলৰ অইলি স্কিন আছিলে, অইলি স্কিনৰ কাৰণে তেওঁলোকে যিখিনি ফেচ ৱাছ লৈ আছিলে, সেইটো এতিয়া ইউজ কৰোঁতে যদি আপোনাৰ স্কিনটো মানে খুব বেছি টানাৰ নিচিনা লাগিছে, শুকান শুকান লাগিছে, আপোনালোকে সেইটো চেঞ্জ কৰক। চেঞ্জ কৰি এইটো লওক। এইটো মই আগতে আপোনালোকক দেখুৱাইছিলোঁ। এইটোৰ নামটো হৈছে হিমালয়া মইশ্চাৰাইজিং এল'ভেৰা ফেচ ৱাছ প্ৰিভেণ্ট ড্ৰাইং বুলি ইয়াত লিখা থাকে। এইটোত ভিটামিন ই থাকে। তো আপোনালোক আটায়ে বৰ্তমান ফেচ ৱাছ হিচাপত এইটোহে ব্যৱহাৰ কৰক, বাকীবিলাক বাদ দিয়ক। যদিহে আপোনালোকৰ প্ৰব্লেম হৈছে আৰু যদি আপুনি নৰ্মেল যিটো ইউজ কৰিছে সেইটো যদি আপোনালোকক প্ৰব্লেম দিয়া নাই, দেন গ' ফৰ ডেট, তাত একো অসুবিধা নাই। তো ফেচ ৱাছ এইটো। এতিয়া তাৰপিছত আপোনালোকে কি কি কৰিব? তাৰপিছত কেইটামান বস্তু, পুৰণিকলীয়া বস্তুকেইটা দেখাই আছোঁ। এইটো হৈছে বৰলিন। বৰলিন এইটো 10 টকীয়া। আপোনালোকে এইটো ইউজ কৰিব পাৰে, বৰলিন বা বৰ'প্লাছ হ'ল। এইকেইটা বহুতে জানে, পুৰণি দিনৰ পৰা ইউজ কৰি আহি আছে। তো অৱশ্যে কিন্তু এইটো বস্তু আৰু এটা দেখুৱাইছোঁ, এইটো ভেচলিন। ভেচলিনৰ এইটো উইথ এল'ভেৰা আছে, লাইট হাইড্ৰেটিং জেলি এল' ফ্ৰেছ, আৰু এইটোৰ দাম হৈছে 72। এইটো আপোনালোকে ইউজ কৰিব পাৰে যদিহে আপোনালোকৰ স্কিনত একো প্ৰব্লেম নহয়। এতিয়া কথাটো হ'ল, বৰলিন, বৰ'প্লাছ এণ্ড ভেচলিন এইকেইটা লগাত আপুনি লগাব পাৰে, কিন্তু এইকেইটা লগাই আপুনি বাহিৰত ওলাই যাব নোৱাৰে। কিয়? এইকেইটা লগাই যেনে আপুনি বাহিৰত ওলাই যায়, সকলো ধূলি মাকতি আপোনাৰ স্কিনত কি হয়, লাগি ধৰে। তো আপুনি যেতিয়া ঘৰত আছে তেতিয়া এইকেইটা আপোনালোকে ইউজ কৰক, ডেফিনেটলি গুড ৰিজাল্ট পাব। এইকেইটা বহুত পুৰণিকলীয়া বস্তু, আটাই যিসকলে ইউজ কৰিছে তেওঁলোক আটাই জানে ইয়াৰ পৰা কিমান ধুনীয়া গুড ৰিজাল্ট পায়। তো এই তিনিটা হ'ল নৰ্মেল সৰু কম দামী বস্তু যিটো আমাক ভাল ৰিজাল্ট দিয়ে। তাৰপিছতে এটা, এইটো হৈছে মই দেখুৱাই আছোঁ, এইটো এটা চিটাফিল মইশ্চাৰাইজিং লোচন, যিটোৰ কথা মই আগতে বহুতবাৰ কৈছোঁ, ড্ৰাই স্কিনৰ বাবে কৈছিলোঁ, কিন্তু বৰ্তমান এতিয়া যিহেতু ঠাণ্ডাৰ দিন আটাই ইউজ কৰিব পাৰিব। চিটাফিলৰ মইশ্চাৰাইজিং লোচন, এইটো ফাৰ্মাচীত আটাই পাব, আৰু এইটোৰ দামটো অকণমান বেছি। এইটোৰ দামটো হৈছে 318 ৰুপিজ, 318 টকা এইটো, কিন্তু কিনিলে বহুত দিনলৈকে যাব। সেইটো আপোনালোকে যদি বিচাৰে এইটো ইউজ কৰিব পাৰে। তাৰপিছতে এটা বস্তু আপোনালোকে আটাই কিনিব আৰু এইটো ইউজ কৰিব। এইটো হৈছে ৰোগন বাদাম অইল। বাদাম তেল বুলি ক'লে আপোনালোকে ফাৰ্মাচীটো পাব বা যিকোনো দোকানতে পাব বাদাম তেল, ৰোগন বাদাম তেল। এইটো আচলতে খাব পাৰি, চুলিত লগাব পাৰি আৰু স্কিনতো লগাব পাৰি। যেতিয়া আপোনালোকে ফেচ ৱাছ কৰিব, ফেচ ৱাছ কৰাৰ পিছত আপোনালোকে এইটো তেলটো হাতত লৈ কেইটোপালমান ধুনীয়াকৈ এনেকৈ মাছাজ কৰিব, যাতে তেলটো অকণমান গৰম হয়। তাৰপিছত স্কিনত লগাই থৈ দিব। যেতিয়া আপুনি বাহিৰৰ পৰা কামৰ পৰা আহিছে, ফেচ ৱাছ কৰিছে, তাৰপিছত বাহিৰত লগাই যোৱাৰ কাৰণে এইটো বস্তু নহয়। সেইটো বাদাম অইল হ'ল। এতিয়া তাৰপিছত এটা আছে যিটো লগাই আপোনালোকে বাহিৰতো ওলাই যাব পাৰিব গোটেই দিনটোৰ কাৰণে। চিটাফিলটো আপোনালোকে লগাই বাহিৰত ওলাই যাব পাৰে। সেইটো হৈছে এইটো এটা গুড ভাইবছৰ মাল্টি ভিটামিন এণ্ড্ৰেন্স ফেচ ক্ৰীম। এইটোত মই যিহেতু গুড ভাইবছৰ প্ৰডাক্টবিলাক দেখুৱাই থাকোঁ, ইয়াত কি আছে, ন' পেৰাবিন, ন' ছালফেট, ক্ৰুৱেল্টি ফ্ৰী আৰু মিনাৰেল অইলো এইটোত নাই। তো আৰু এইটো হৈছে মাল্টি ভিটামিন, কেইবাটাও ভিটামিন ইয়াত একেলগে মিক্সচাৰ আছে, আৰু এইটো লগোৱাৰ পিছত আপোনালোকৰ স্কিন খুব ধুনীয়া গ্ল' কৰি থাকিব। ইয়াৰ একো ছাইড এফেক্ট নাই, আৰু যিটো স্কিন ফাটা ইৰিটেশ্যন হৈ থাকে সেইটো আপোনালোকৰ প্ৰব্লেম নাপায়। তো দিনৰ ভাগত আপোনালোকে এইটো ক্ৰীম ইউজ কৰিব পাৰে, আপোনালোকে খুব ভাল ৰিজাল্ট পাব।
ঘৰুৱা হিচাপত আৰু এটা উপায় দি থওঁ আপোনালোকক, সেইটো হৈছে আপোনালোকে গ্লিচাৰিন ইউজ কৰিব পাৰে। গ্লিচাৰিন আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, বাট প্ৰব্লেমটো এইটো যে গ্লিচাৰিনে খুব বেছি মইষ্ট এবজৰ্ব কৰি লয়। এনেই যেতিয়া আমি লগাওঁ, মুখত লগোৱাৰ লগে লগে খুব আঠা আঠা লাগে, আৰু যদি সেনেকৈ আপুনি গোটেই দিনটো ৰাখি থৈ দিয়ে ঘৰত আছে বুলিয়ে, বহুত যিমান ডাষ্ট আছে গোটেইখিনি হেৰি কৰি লয়, এট্ৰেক্ট কৰে। তো আপুনি কৰিব লাগিব কি, আপুনি যদি গ্লিচাৰিন 1 চামুচ লৈছে, তেন্তে আপুনি তাত 3 চামুচ আপুনি তাত 1.5 চামুচ, এচামুচ গ্লিচাৰিনৰ লগত 1.5 চামুচ আপোনালোকে কি কৰিব, গোলাপ জল মিক্স কৰিব। তেতিয়া আপোনাৰ কি হ'ব, গ্লিচাৰিনৰ যিটো একদম ডাঠ থিকনেছটো অকণমান কমি যাব, আৰু তাৰপিছত মিক্স কৰি আপোনালোকে স্কিনত লগাব। তো আপোনালোকে কি কৰিব, সৰু টেমা এটাত আপোনালোকে তেনেকৈ মিক্সচাৰটো ৰেডি কৰি থৈ দিব। গ্লিচাৰিন যিমান লয় তাতকৈ 1.5 গুণ বেছি আপোনালোকে গোলাপ জল এড কৰি পেলাই থৈ দিব, ধুনীয়াকৈ শ্বেক কৰি। আৰু আফটাৰ ফেচ ৱাছ আপোনালোকে সেইটো লগাব পাৰে, বাট সেইকেইটা আপোনালোকে যেতিয়া ঘৰত থাকে তেতিয়া। তো এই গোটেইকেইটা মই আপোনালোকৰ প্ৰডাক্ট দেখুৱালোঁ, আপোনালোকৰ কাৰণে যোনটো কনভিনিয়েণ্ট হয়, যিটো আপোনালোকে ভাবে যে কিনি ল'ব পাৰোঁ, সেইটো আপোনালোকে কিনিব পাৰে। আৰু এইটো যিটো মই ফেচ ৱাছ দেখাইছিলোঁ, এইটোৰ দাম হৈছে 120, 100 ml বটল। আৰু মাল্টিভিটামিনৰ এইটোৰ দামটো আছিলে 225। গুড ভাইবছৰ আপোনালোকে purple.com গ'লে আপোনালোকে এইটো কিনিব পাৰিব। মই লিংকটো বাৰু তলত দি দিম ডিছক্ৰিপশ্যন বক্সত। বাকী বৰলিন আছে, বৰপ্লাছ আছে, আপোনালোকে নিজৰ সেই সুবিধা মতে আপোনালোকে লৈ ল'ব পাৰে। তো এইকেইটা হৈছে শীতকালত আপোনালোকে নিজৰ ছালখন শুকান হোৱাৰ পৰা বচাবৰ কাৰণে এইকেইটা উপায় কৰিব পাৰে। তো আজিলৈকে আহিছোঁ, বাই বাই।